গুড মৰ্ণিং গাইজ আৰু ৰাতিপুৱা উঠি পেলাই আজি চিধা আহি গ'লো ফুৰিব আৰু যোৱাকালি ৰাতি বৰষুণ দিছে আৰু এতিয়া চাওকচোন মানে কি মজা লগা হৈছে মানে এই বৰষুণ যাক দিয়াৰ পিছত পাতবিলাক কি কোমল কোমল মজা লাগে আৰু ইফালে চাওক না আকাশখনো লিটাৰেলি কি মজা লাগিছে বে গণেশপতিয়ে নমো নমঃ তো গাইজ ৰাতিপুৱা গণেশ বাবাৰ পৰা প্ৰণাম লৈ ললো আৰু ইফালে চাওক না যোৱাকালি বৰষুণ দিয়াৰ কাৰণে এই বগেন ভিলেবিলাক কি ধুনীয়া চাফা লাগিছে তো আহি গ'লো কলেজ আৰু কলেজ মানে হৈছে চাহৰ আড্ডা গাইজ ক্লাছটো কৰি পেলাই চিধাই আমি সদায় আহো চাহ খাব আৰু এতিয়া মজাকে এটা চাহ আৰু কেক চিউটিৰ কাৰণে এইবাৰ 6 ছেমিষ্টাৰৰ বুকে লোৱা নাছিলো গাইজ তো চিধা আহি গলো আমাৰ অসমৰ মুখাৰ্জী নগৰ অৰ্থাৎ পাণ বজাৰলৈকে তো গাইজ দুখন বুক পালো আৰু এখন ললো দিয়ক বাকীখন ল'বলৈ পইচা নাই এই কিতাপত দুনিয়াখনৰ গাইজ ডেঞ্জাৰাছ দুনিয়া হে ভাবকচোন আমি কমানৰ পৰা এই গ্ৰেজুৱেশ্যন পালো ইতাকলি পঢ়িয়ে আছো সেইবুলিও আমি 0.00001% কিতাপ পঢ়াই নাই এই দুনিয়াত আৰু কিমান কিতাপ আছে বাপেকে গম নাপাওক এখন ডেঞ্জাৰাছ জেগাত সোমাই গলো কিন্তু ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব